নমস্কাৰ আজি মই পশ্চিম উত্তৰ পশ্চিম দিশ বা ওয়েস্ট নৰ্থ ওয়েস্ট দিশৰ বিষয়ে ক'ব ওলাইছোঁ এই দিশৰ প্ৰধান গুণধৰ্ম হৈছে হতাশা বা ডিপ্ৰেশ্যন সকলো ব্যক্তিয়ে নিজৰ জীৱনত কৰিব নোৱাৰা এচিভমেন্টছসমূহৰ কাৰণে হতাশাত ভুগে বা ৰিলেশনশ্বিপছবোৰ তেওঁ মানে ভালকৈ আগুৱাই লৈ যাব নোৱাৰাৰ কাৰণেও হতাশাত ভুগে কেৰিয়াৰত বা চাকৰি বাকৰিৰ ক্ষেত্ৰতো যদি তেওঁলোকে বিচৰাৰ ধৰণে মানে কৰিব পৰা নাই তেনেহলে হতাশাত ভুগে টকা পইচাৰ ক্ষেত্ৰত বিভিন্ন দিশত বা সাপোৰ্টৰ অভাৱতো হতাশাত ভোগা দেখা যায় সেইটো কাৰণে এই দিশটো বাস্তু বেলেন্স কৰি ৰাখিব লাগে যাতে হতাশা নাহে আৰু হতাশা বেছি হৈ আহিলে বা ডিপ্ৰেশ্যন বেছি হৈ আহাৰ পিছত মানুহে এলকহলিক বা এডিক্টেড হ'বলৈ ধৰে এলকহল কনজিউম কৰিব ধৰে ড্ৰাগছ ল'বলৈ ধৰে সেইটো কাৰণে এই দিশটো সদায় বাস্তু দুখমুক্ত কৰি ৰাখিব লাগে আৰু বা যিসকল লোক অধিক মাত্ৰাত এলকহল কনজিউম কৰে বা ড্ৰাগছ লয় বা বেছি তেওঁলোকে ডিপ্ৰেশ্যনত গুচি গৈছে তেনেহলে বুজিব লাগিব যে ওয়েস্ট নৰ্থ ওয়েস্ট জোনটো এই দিশটো ঘৰৰ বা কাৰ্যক্ষেত্ৰৰ এই ওয়েস্ট নৰ্থ ওয়েস্ট দিশটো বাস্তু দুখেৰে পৰিপূৰ্ণ হৈ আছে গতিকে এই দিশটো অতি সোনকালে বাস্তু বেলেন্স কৰাটো নিতান্তই আৱশ্যক এই দিশৰ প্ৰধান ৰং হিচাপে গ্ৰে হোৱাইট আৰু ক্ৰীম কালাৰ এই দিশত এই তিনটা ৰঙৰ বাহিৰে যদি সেউজীয়া ৰঙা কমলা গুলপীয়া বেঙুনীয়া আদি ৰংসমূহ আছে তেনেহলে বাস্তু ইমবেলেন্স কৰি তুলিব আৰু হতাশাত ভোগাৰ মাত্ৰাটো অধিক বৃদ্ধি কৰি তুলিব পৌৰাণিক কালত এই দিশটোত ৰজাসকলে বা মহাৰাণীসকলে কোপ ভৱন নিৰ্মাণ কৰি কিছু সময় তেওঁলোকে সেই ভৱনত কটাইছিলে কিয়নো তেওঁলোকে ৰাজকাৰ্যত ইমান মনোনিৱেশ হৈ থাকিছিলে আৰু তেওঁলোকে নিজৰ দুখসমূহ প্ৰজাৰ আগত বা কোনো ব্যক্তিৰ আগত তেওঁলোকে দেখুৱাব নোৱাৰিছিলে সেইটো কাৰণে তেওঁলোকে কোপ ভৱন নিৰ্মাণ কৰি কিছু সময় তাত কটাইছিলে বা 2-3 দিন এসপ্তাহলৈ তেওঁলোকে সেই ভৱনত কটাই তেওঁলোকৰ মনৰ দুখসমূহ তেওঁলোকে অতৰাই পিছত পুনৰ ৰাজকাৰ্যলৈ ঘূৰি আহিছিলে সেইটো কাৰণে এই দিশটো কোপ ভৱন নিৰ্মাণ কৰিবৰ কাৰণেও এটা সুন্দৰ মানে দিশ কিয়নো তাৰ গুণধৰ্মই যিহেতু হতাশা বা ডিপ্ৰেশ্যন এই দিশটোত প্ৰধান এক্টিভিটি হিচাপে টয়লেট আৰু বাথৰুম বনাব পাৰি আমি যিমান মানে কাম কৰি হতাশা বা আমাৰ শৰীৰটো অৱশ হৈ আহে দিনটো কাম কৰাৰ পিছত সেই হতাশাসমূহ এই দিশৰ টয়লেট বা বাথৰুমে অতৰাই লৈ যায় স্নান কৰি অহাৰ পিছত এটা ৰিফ্ৰেছনেছ পোৱা যায় আৰু কোনো ব্যক্তি যদি ডিপ্ৰেশ্যন থাকে কোন বেছি ডিপ্ৰেশ্যনত ভুগিছে তেনেহলে তেওঁলোকে কাৰো আগত যদি প্ৰকাশ কৰিব পৰা নাই সেই দুখসমূহ তেনেহলে এই ওয়েস্ট নৰ্থ ওয়েস্ট দিশটোত অলপ সময় কটোৱাৰ পিছত তেওঁলোকে এটা ৰিফ্ৰেছনেছ পাব এই দিশটোৰ প্ৰভাৱে তেওঁক মানে জীৱনটোক বেলেন্স কৰি আনিব গতিকে কিছু সময় তেওঁলোকে 15 মিনিটৰ পৰা আধা ঘণ্টা সময় যদি তেওঁলোকে এই দিশটোত কটায় তেনে তেওঁলোকে পুনৰ আগৰ কাৰ্যলৈ বা আগৰ মনোস্থিতিলৈ ভাল মনোস্থিতিলৈ তেওঁলোক ঘূৰি আহিবলৈ পাৰিব তাৰ পৰিৱৰ্তে যদি এই দিশত বেডৰুম ৰাখি বহুত সময় কটোৱা যায় বেডৰুম কৰা হয় বেডৰ পজিশন থাকে বা ল'ৰা ছোৱালীসকলৰ পঢ়া টেবুল থাকে ষ্টাডি ৰুম বনোৱা হয় বা কিচেন বনোৱা হয় বা ড্ৰয়িং ৰুম বনোৱা হয় তেনেহলে ইয়াৰ যি গুণধৰ্ম ডিপ্ৰেশ্যন বা হতাশা সেই গুণধৰ্মসমূহ তেওঁলোকৰ জীৱনলৈ আহি পৰে আৰু তেওঁলোকে জীৱনত শান্তি অনুভৱ নকৰিব ল'ৰা ছোৱালীসকলে পঢ়িবলৈ ইচ্ছা নকৰিব খাদ্যসমূহতো বিৰূপ প্ৰভাৱ পৰিব আৰু বেডৰুম বনাই যিসকল তাত থাকিব তেওঁলোকো জীৱনটোত ডিপ্ৰেশ্যনে সন্মুখীন হৈ থাকিব আৰু তেওঁলোকে এলকহলিক বা ড্ৰাগ এডিক্ট হোৱাটো সম্ভাৱনা থাকে সেইটো কাৰণে এই দিশটো এই এক্টিভিটি কিটা কৰিব নালাগে ইয়াত বাস্তু ইমবেলেন্স কাৰ্য কিছুমান চলি আছে তেনেহলে অতি সোনকালে বাস্তু ৰিমেডি কৰি এই দিশটো বাস্তু বেলেন্স কৰাটো নিতান্তই আৱশ্যক পৰৱৰ্তী সময়ত মই বেলেগ এটা দিশৰ বিষয়ে আলোচনা কৰিম আপোনালোকৰ যদি কিবা বাস্তু বিষয়ে প্ৰশ্ন থাকে মোক কমেন্ট বক্সত সুধিব পাৰে মই তাৰ উত্তৰ দিবলৈ চেষ্টা কৰিম আজিলৈ আহিছোঁ ধন্যবাদ